কিন্তু যদিহে নাওখনেই মাটিত থাকে তেতিয়াতো বঠা থাকিলেও নাওখন আগুৱাব নোৱাৰে আৰু নাওখনক গতি দিব নোৱাৰে, নহয় জানো? নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। লক্ষ্যবিহীন জীৱন বঠাবিহীন নাওৰ দৰে। এইষাৰ বাক্য সকলোৱে কেতিয়াবা নহ'লে কেতিয়াবা শুনিছাই চাগে। সঁচাকৈ যদিহে বঠা নাথাকে, পানীৰ গতি আৰু বতাহে নাওখনক যিকোনো দিশলৈ লৈ যাব পাৰে। আৰু জীৱনত যদিহে লক্ষ্য নাথাকে, তেন্তে জীৱনৰ গতিয়েও মানুহজনক যিকোনো দিশলৈ লৈ যাব পাৰে। কিন্তু যদিহে নাওখনেই মাটিত থাকে তেতিয়াতো বঠা থাকিলেও নাওখন আগুৱাব নোৱাৰে আৰু নাওখনক গতি দিব নোৱাৰে, নহয় জানো? ঠিক তেনেদৰেই জীৱনটোতো যদি উপযুক্ত গতি কৰিব পৰা পথত নাথাকে, তেন্তে যিমান ডাঙৰ লক্ষ্য নহওক কিয় জীৱনটোৱে গতি কৰিব পাৰিব জানো? এইখিনিতে বহুতৰে ক্ষেত্ৰত এনেকুৱাও হয়, জীৱনটোত যেন বহুত সপোন থাকে, বহুত লক্ষ্য থাকে, কিন্তু সমাজৰে বিভিন্ন পৰিস্থিতি হওক অথবা নিজৰেই পৰিস্থিতিত সেই সপোনে বাস্তৱলৈ কেতিয়াও ৰূপ নলয়। আৰু এনেকুৱাও বহু সফল মানুহ আছে যাৰ লক্ষ্য ডাঙৰ নাছিল, কিন্তু সময়ৰ গতিত জীৱন কেতিয়া ক'ত সফলতাৰ পথত আহি গ'ল নিজেই গম নাপালে। এইখিনিতে আমি অতি জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ উদাহৰণ ল'ব পাৰোঁ নেকি? এদিন ৰেষ্টুৰেণ্টত কাম কৰা ল'ৰাজন এজন আজি সফল অভিনেতা। সেইবুলিতে তেওঁ সকলোখিনি হঠাতে পোৱা নহয়। তেওঁৰ দেউতাক সুৰক্ষা বাহিনীত আছিল বাবেই তেওঁ দেউতাকৰ পৰা সুস্বাস্থ্যৰ অধিকাৰী হোৱা শিক্ষা সৰুৰ পৰাই লাভ কৰিছিল। দ্বিতীয়তে তেওঁ এটা সময়ত চীন দেশৰ পৰা প্ৰশিক্ষণ লয় আৰু উভতি আহি নিজেও স্কুল খুলি শিকাবলৈ ধৰে। সেইবাবেই আকৰ্ষণীয় স্বাস্থ্যৰ অধিকাৰী আছিল বাবেই তেওঁ জীৱনৰ প্ৰথমটো সুযোগ লাভ কৰে। এই কাহিনীবোৰ শুনিলে কোনো ব্যক্তি অতি ভাগ্যৱান যেন অনুভৱ হয়, কিন্তু সেই ভাগ্য লাভৰ বাবে যোগ্য প্ৰাৰ্থীও হ'ব লাগিব। জীৱনটোত সকলোকে নিজৰ নিজৰ মৰ্যাদা অনুসৰি সা-সুবিধা সুযোগ দিয়েই, মাথো সেই সুযোগৰ সৎ ব্যৱহাৰ কৰিব জানিব লাগিব। লগতে সপোন দেখাৰ বহুত প্ৰয়োজন। নিজকে আজিৰ স্থিতিত চাই আগলৈ ক'ত থাকিবৰ মন সেয়া চিন্তা সদায় থাকিব লাগিব। নহ'লে জীৱনটোৱে যিকোনো দিশত সুযোগ দিলেও আমিচোন আমাৰ মনৰ লগত মিলেনে নাই আৰু সেই সুযোগে আমাক সপোনক বাস্তৱত ৰূপায়িত কৰিবৰ পথ মোকলাই দিবনে নিদিয়ে সেয়া আমি ভাবিবই নোৱাৰিম। এতিয়া প্ৰশ্ন হয়, লক্ষ্য অথবা সপোন কি হ'ব লাগে? এটা ভাল চৰকাৰী চাকৰিয়েই যথেষ্ট নেকি? আমাকতো সৰুতে আমাৰ জীৱনৰ লক্ষ্য বুলি ৰচনা লিখিব কয়, কিন্তু লক্ষ্য কি গঢ়িম অথবা সপোন কি দেখিম সেয়া নিশিকোৱাই। সেয়েহে লক্ষ্য সদায় আমাৰ ৰচনাৰ কিতাপখনে নিৰ্বাচন কৰে। এটা সময়ত সকলোৱে ভাবিছিল টকাই হ'ব লাগে লক্ষ্য, কিন্তু যেতিয়া টকা অত্যাধিক পালে তেতিয়া বুজিলে যে টকাই সুখৰ টোপনি আনিব নোৱাৰে, টকাই আপোনজন বিচাৰি দিব নোৱাৰে, টকাই মাটিৰ মাদকতা আৰু আকাশৰ বিশালতা দিব নোৱাৰে। তেতিয়াই মানুহে বুজিলে টকাৰ প্ৰয়োজন নিশ্চিতভাৱে আছে, কিন্তু টকাই সকলো নহয়। টকাক দানো কৰিব লাগিব, তেতিয়াহে জীৱনৰ আন এক শান্তি পোৱা যায়। এতিয়া যিয়েই নহওক, আমি আৰু আমাৰ দেশৰ অধিকাংশ লোকেই সেই টকাৰ লক্ষ্যই পাৰ কৰিব পৰা নাই। সেয়েহে সকলোৰে লক্ষ্যটো প্ৰকাৰে টকাই, কিন্তু টকাৰ বাবে যি কষ্ট কাম কৰাৰ প্ৰয়োজন সেয়াক প্ৰায়ে আমি অৱহেলা কৰোঁ, যাৰ ফলত আমি সুযোগৰ যোগ্য প্ৰাৰ্থী নহওঁ আৰু সকলো কামকে পাকৈতভাৱে কৰিব নোৱাৰোঁ। আৰু যিসকলে কৰিছে তেওঁলোক নিশ্চিতভাৱে সফলো হৈছে। শেষত আমি কৰ্মমুখী হ'লে আৰু সঠিক দিশত দক্ষতাৰে কষ্ট কৰিলে নিশ্চয় সফল হ'ব পাৰিম বুলি আশা কৰি আজিলৈ সামৰিছোঁ। আপোনালোকৰ বহুমূলীয়া সময়ৰ বাবে অশেষ ধন্যবাদ।